গাইছ আজি মই পথাৰলৈ গৈ আছোঁ। পথাৰত এনেকুৱা এটা বস্তু আছে, পথাৰত আমি এতিয়া গৈ নেকি বনালিবলৈ চাওঁ কি যদি বনালিবা মই গৈ আছোঁ পথাৰলৈ। পথাৰত এতিয়া আমি ফটো মাৰিম, ভিডিঅ' কৰিম, চব কৰিম। কেনেকুৱা লাগে চাব আপোনালোকে, আপোনালোককো দেখুৱাম। চাওক বনালিবা একদম গেধেলি নহয়, বনালিবা শকত নহয় জনী চাওক কেনেকৈ আহি আছে। বনালিবলৈ চাওক কেনেকৈ আহিছে। ব'লক আমি এতিয়া পথাৰলৈ যাম। বেছি দূৰ নহয় বাৰু, পথাৰ সেইকণতে আছে। আমি যাম, আমি চব দেখুৱাম। আজি বাগান আছে ধৰক, বাগান দেখুৱাম আমি। তাৰপিছত আকৌ পুখুৰী আছে, ফিচাৰী আছে, ফিচাৰী দেখুৱাম। তাৰপিছত আকৌ ধান দাইছে, দূৰণি দেখুৱাম, চবকে দেখুৱাম। সেইপিনে চাব দেই। সৰু এইজনী বৌ, আমাৰ ঘৰৰ 5 মিনিটৰ বৌ এজনী গৰু আনিছে। অলৰাউণ্ডাৰ, চব কামতে এক্সপাৰ্ট। সেয়া থেংক ইউ। হাই দোস্তো, হাই। দেখুৱা আকৌ, মই অকণমান কথা ক'ম, মোলৈ দেখুৱা। এইখন চাওক আমাৰ পথাৰ। আমি বহুত দূৰ আহিলোঁ আমি আজি। বহুত দূৰ অহা নাই দেই, মিছা কথা কৈছে। আমাৰ ঘৰৰ পাছফালে, আমাৰ পাছপিনে আছে এই পাছফালে চিলচিলি। এইবোৰ ধান দাই নিলে আৰু বাকী ইপিনৰখিনি পকা নাই। উঠিব লাগিব ওপৰলৈ, উঠি আহ। সেইখন বাগান, উজনিৰ বাগান। আমি আজি সেইডোখৰ ছাগলী মাৰিছোঁ। ছাগলী আমি বেছি দূৰ নহয়, আমাৰ ঘৰ সেইডোখৰতে আছে আমাৰ ঘৰটো। আমি ঘৰৰ পৰা আমি ছাগলী নিব আহিছোঁ। এই ছাগলী চাওক, ছাগলী আছে তাত। মানুহে ধান দাই আছে ধৰ। তাৰপৰা আমি ইয়াতে হেৰি বগৰী পকা নাই বাৰু, বগৰী খাবলৈ অহা নাই। এনেকৈ চাহপাতৰ বাগানত আমি ফটো মাৰি এতিয়া কাইলৈ বিয়া আছে, বিয়া খাব যাম। সিজনী বা চাওক, বায়ে নহয় কেনেকুৱা কৰি আছে চাব দেই, আপোনালোকক চাব ৰ'ব। সিজনী চাওক, ভালকৈ উঠা নাই চাগে ন, সেই ৰ'দটো দি আছে যে সেইবাবে উঠা নাই। সিজনী চাওক, সেইজনী বা সিজনী আমাৰ ছাগলীয়ে মানে চিঞৰি আছে। সি তাত গোটেই ছাগলী ইমান চাওক, ইমান বন আছে। এইবোৰ গোটেই বনত সেই কাপোৰ বন লাগিছে, কিমান বন দাৱনী ধান। আমি আকৌ পথাৰৰ পৰা এবাৰ ঘৰলৈ যাওঁ। ঘৰত গৈ আকৌ কি কৰিম আৰু দুইজনীয়ে দেই। এইবাৰ পৰা এতিয়া আকৌ ৰাতি বিয়ালৈ যাব লাগিব, বিয়া পাতিছে কাইলৈ। ব'লক, ছাগলী দৌৰি আহিছে একেবাৰে। চাওক সিয়া কেনেকৈ ছাগলী দৌৰিছে। ব'লক, ইয়া চাওক মাটি কেনেকৈ চহাই থৈছে, মাটি চহাই পিনি থৈছে। ট্ৰেক্টৰে হাল বাই থৈছে হেৰি সিঁচিবলৈ, সৰিয়হ সিঁচিবলৈ। ব'লক গৈ আছোঁ। ব'লক বেলেগ ভিডিঅ' বনাবলৈ তাই। এই ধানৰ মুঠিবোৰ পেলাই থৈছে যে। নতুন ষ্টাইল। ডাঙৰীয়ে নে ইমান সৰু? এইবোৰ ডাঙৰী নে কি? মানুহে ভাবিব উজনি অসমত এনেকৈ ডাঙৰী বান্ধে নি, এনেকৈ মুঠি বান্ধে নি বুলি ভাবিব। আমাৰ নাবান্ধে দেই, আজিহে দেখিছোঁ এনেকুৱা। ধান যাব, খেৰ যাব। বাগানৰ পৰাই অলপ আহিছোঁহে। এইজনী আমাৰ চিলচিলি। ভনী আহি আছে ছাগলী নিবলৈ। ছাগলী চাওক ইমান ধুনীয়াকৈ মাটিবোৰ ট্ৰেক্টৰে হাল বাই থৈছে সৰিয়হ সিঁচিবলৈ। সিপিনে চাওক গোটেই গৰু এতিয়া নিয়া নাই মানুহে। কেনেকুৱা ধুনীয়া হৈ আছে আকাশখন দেখিবলৈ, ইমান ধুনীয়া হৈছে দেখিবলৈ। আৰু ভণ্টিলৈ চাব দেই, ইমান ধুনীয়া প'জ ধৰি আহি আছে তাই। সেয়া চাওক
কিমান ধুনীয়া ধুনীয়া এইজনী বৰ্ণালী বা আহি আছে মই আহি আছোঁ ইয়া চাব দেই আপোনালোকে ইয়া চাওক ছাগলী ইমান ধুনীয়া দেখিবলৈ বগা আছে মাজত মানুহবোৰ ঘৰলৈ যাব লৈছে আৰু পথাৰৰ পৰা সেইবোৰ ভালকৈ হেৰি নাই বেলি পোৱা নাই যেনিবা এইডোখৰত অকণমান আছে আৰু পৰিবলৈ মানুহবোৰ আহিছে আৰু ভনীও লগতে একেবাৰে ছাগলী নিবলৈ আহিছে তাই মোৰ মতাই নাই বেয়া পালে চাগে এয়া চাওক ছাগলীয়া এয়া ইমান ধুনীয়া পথাৰ গোটেই বন গুটি এইবোৰ বন লাগে গা লাহে লাহে যাবলগীয়া হৈছে আৰু আমি ঘৰ পালোঁগৈ আমাৰ ঘৰৰ গছ এয়া চাওক কেইজনী বনালী বা বেক কেমেৰা কৰিবলৈ কৈছে মই আকৌ যাব লাগিব তাই ওচৰলৈ যাব লাগিব আকৌ গৈ আমনি লাগিব ইমান বন গুটি আছে বনত লাগি আছে ঘৰলৈ গৈ আছোঁ কিজনী মামী হয় মা যদি বৰ্ণালী বা চব আহিছোঁ পথাৰলৈ ছাগলী নিবলৈ আহিছে আমি এতিয়া ভিডিঅ' বনাবলৈ আহিছোঁ মানে সেইবাবে এতিয়া অকণমান দিগদাৰ হৈছে ৰ'ব আপুনি গৈ আছোঁ ইমান বেয়া বন হৈছে সেইবোৰ বন ছাগলী গৈ আছোঁ বলক ইমান ধুনীয়া হৈছে আকাশখন ফটো মাৰিবলৈ আমি যাওঁ গৈ আছোঁ ঘৰলৈ আকৌ কি আছে ইমান দ গাঁত এডোখৰ আনিব লাগিব ঘৰলৈ গৈ আছোঁ কাইলৈ আপোনালোকক বিয়াক দেখাম বাৰু চিন্তা কৰিব নালাগে বিয়া চাম আমি বৰ্ণালী বা মই তাৰপৰা চব দেখাব লাগিব বিয়াত কোন দৰা কোন হয় দৰা কইনা কোন হয় কইনা নানে চাগে মানে বিশেষকৈ নেপালী বিয়া নহয় যে আমাৰ আমি অসমীয়া হয় অসমীয়া বেলেগ নিয়মবোৰ সেইবাবে বেয়া হৈছে অকণমান দেখুৱাবলৈ ইমান ওখ ঢিপ আছে নামিব বেয়া হৈছে উঠিব বেয়া হৈছে চাওক সি ছাগলী খেদাই আনিছে সেইপিনৰ পৰা বলক ইমান এডোখৰ আন্ধাৰ হয় অকণমান মানে এডোখৰ গছ গছনি বহুত আছে আমাৰ পাছপিনে সেইবাবে আমাৰ এইবোৰ চেয়া গছ বাঁহৰ গছ বহুত গছ আছে আপোনালোকক লাগে যদি ক'ব কমেণ্ট বক্সত জনাব ইমান ধুনীয়া গছ আছে বাঁহ কাৰোবাক লাগে যদি ক'ব সেইটো হেৰি গছ আছে কিবা লাগে যদি ক'ব বহুত ঔষধি গছ আছে আমাৰ ঘৰত বৰ্ণালী বা চিকুৰি আহিছে ভয়তে ছাগলী খুন্দিব বুলি চাওক ভেদাইলতা আছে ভেদাইলতা খাব পাৰিব মানিমুনি আছে ঘৰলৈ আহি আছোঁ আৰু বলক মোবাইলটো চান্সে দিয়া নাই মোক এই চাহ বনালিব বোলে চান্সে দিয়া নাই